কবিতাৰ শিৰোনাম গছৰ কথা। কবিতাটি লিখি উলিয়াইছে মতিউৰ ৰহমানে। কবিতাটি এনেধৰণৰ। গছৰ কথা। মোৰ ধৈৰ্যশীলতাৰ বিষয়ে ক'ব বিচাৰো। সেউজীয়া ডালে পাতে তোমালৈ সুশীতল ছায়া দিয়ে, তোমাক শান্তি দিবলৈ। চোৱাচোন, মোৰ বাৰে বৰণীয়া ফুলপাহৰ পৰা সব ভোমোৰাই মোৰ চুহি লৈ যায়। তুমিও এইদৰে জ্ঞানৰ সুৰভি বিলাই দিয়া জগতলৈ মোৰ দৰে হোৱা। আনকো শান্তি দিবলৈ শিকা মোৰ দৰে। সেৱা কৰিবলৈ মানুহৰ মাজলৈ যোৱা তুমি মোৰ দৰে হোৱা। ধন্যবাদ।